সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আৰু কদমতলা আঞ্চলিক সমিতিৰ সহযোগত বিলাসীপাৰা কদমতলা মামাৰ বজাৰ শংকৰাজান জাতীয় বিদ্যালয় প্ৰাংগণত শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে জিলাভিত্তিক সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। উক্ত সভাত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ লগতে কদমতলা আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকি সাংগঠনিক দিশৰ লগতে আগন্তুক 28 ডিচেম্বৰ তাৰিখে অসম বিধানসভা অধিৱেশনত সংগঠনটোৰ বিভিন্ন দাবী লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰে। আনহাতে 2021 জানুৱাৰী মাহৰ 15 আৰু 16 তাৰিখে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে কেন্দ্ৰীয়ভাৱে পোষণা উৎসৱ পালন কৰিব বুলিও জানিবলৈ দিয়ে। উক্ত সভাত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি শাহনাজ হুছেইন, বিলাসীপাৰা জিলা সমিতিৰ সভাপতি মনোৱাৰ হুছেইনকে আদি কৰি জিলা আৰু আঞ্চলিক পৰ্যায়ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। আজি আমাৰ বিলাসীপাৰা জিলা সমিতি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা আমি দিনজোৰা কাৰ্যসূচীৰে সাংগঠনিক কৰ্মশালা এটা আমি আয়োজন কৰিছোঁ। এই কৰ্মশালাত বিভিন্ন আঞ্চলিকৰ পৰা সভাপতি সম্পাদক সমন্বিত বিভিন্ন সদস্যসকল মহিলা সদস্যসকল আহি উপস্থিত হৈছে। আমি ইতিমধ্যে আমাৰ সাংগঠনিক দিশত বিশেষভাৱে আমি আলোচনা কৰিছোঁ, যাতে সাংগঠনিক দিশটো আমি শক্তিশালী কৰিব তাৰ কাৰণে আমি এটা আলোচনা কৰিছোঁ। আৰু ইয়াত বিশেষভাৱে আৰু এটা কথা আমি আলোচনা কৰিছোঁ যে আগন্তুক 28/12/2020 তাৰিখত দিছপুৰ লাষ্ট গেটত আমি এটা অৱস্থান ধৰ্মঘট ল'ম। আমাৰ বিভিন্ন দাবীৰ সন্দৰ্ভত বিশেষভাৱে গৰিয়ামৰীয়া দেশীসকলৰ জৰীপৰ সম্পৰ্কত আৰু গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উন্নয়ন পৰিষদৰ কাৰণে আমি এটা দাবী জনাইছোঁ চৰকাৰৰ ওচৰত। সেই সন্দৰ্ভত আমি অৱস্থান ধৰ্মঘট দিছোঁ। সেই সম্পৰ্ক আমি আলোচনা কৰিম আৰু আগন্তুক পুষ্ণা উৎসৱ পালন কৰাৰ কাৰণে আমি আজি এটা কমিটি গঠন কৰিম। তাৰ কাৰণে আমাৰ আহাৰ বিৰতিৰ পিছত আমি এটা আলোচনা কৰিম আৰু কমিটি গঠন কৰিম। তাৰ কাৰণে আজি এই সাংগঠনিক সভাটো কৰ্মশালাটো আয়োজন কৰিছোঁ। আৰু এটা কৈছোঁ, নমস্কাৰ জনাইছোঁ। প্ৰথমতে আজি আমাৰ বিলাসীপাৰা জিলা সমিতি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা আমি দিনজোৰা কাৰ্যসূচীৰে সাংগঠনিক কৰ্মশালা এটা আমি আয়োজন কৰিছোঁ। এই কৰ্মশালাত বিভিন্ন আঞ্চলিকৰ পৰা সভাপতি সম্পাদক সমন্বিত বিভিন্ন সদস্যসকল মহিলা সদস্যসকল আহি উপস্থিত হৈছে। আমি ইতিমধ্যে আমাৰ সাংগঠনিক দিশত বিশেষভাৱে আমি আলোচনা কৰিছোঁ, যাতে সাংগঠনিক দিশটো আমি শক্তিশালী কৰিব তাৰ কাৰণে আমি এটা আলোচনা কৰিছোঁ। আৰু ইয়াত বিশেষভাৱে আৰু এটা কথা আমি আলোচনা কৰিছোঁ যে আগন্তুক 28/12/2020 তাৰিখত দিছপুৰ লাষ্ট গেটত আমি এটা অৱস্থান ধৰ্মঘট ল'ম। আমাৰ বিভিন্ন দাবীৰ সন্দৰ্ভত বিশেষভাৱে গৰিয়ামৰীয়া দেশীসকলৰ জৰীপৰ সম্পৰ্কত আৰু গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উন্নয়ন পৰিষদৰ কাৰণে আমি এটা দাবী জনাইছোঁ চৰকাৰৰ ওচৰত। সেই সন্দৰ্ভত আমি অৱস্থান ধৰ্মঘট দিছোঁ। সেই সম্পৰ্ক আমি আলোচনা কৰিম আৰু আগন্তুক পুষ্ণা উৎসৱ পালন কৰাৰ কাৰণে আমি আজি এটা কমিটি গঠন কৰিম। তাৰ কাৰণে আমাৰ আহাৰ বিৰতিৰ পিছত আমি এটা আলোচনা কৰিম আৰু কমিটি গঠন কৰিম। তাৰ কাৰণে আজি এই সাংগঠনিক সভাটো কৰ্মশালাটো আয়োজন কৰিছোঁ। আৰু এটা কৈছোঁ যে আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আমি এই প্ৰকৃত সংগঠন আমাৰ পৰ্যন্ত যিহেতু দুটা সংগঠন বুলি যিটো কথা কৈছে, সেই সন্দৰ্ভত আমি আমাৰ স্থিতিটো কৈছোঁ যে আমাৰ সংগঠনটোৱে আমাৰ মতে আমি ঠিকেই আছোঁ। আমাৰ কোনোদিনত দুই ভাগ হোৱা বুলি আমি ক'ব নোৱাৰোঁ। কেন্দ্ৰীয় সভাপতি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে আজি এই কদমতলাত বিলাসীপাৰা জিলা সমিতিৰ অধীনত যি সাংগঠনিক কৰ্মশালা আয়োজন কৰিছে। আজি এই কৰ্মশালাত উপস্থিত হৈ বিভিন্ন সাংগঠনিক দিশত আমাৰ আলোচনা হ'ল। লগতে আগন্তুক আমাৰ যি 28 তাৰিখত বিধানসভাৰ সন্মুখত যি ধৰ্ণা কাৰ্যসূচী আছে, আমি এই কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰিলোঁ। লগতে আমাৰ পুষ্ণা আগন্তুক জানুৱাৰী মাহৰ যি 15-16 তাৰিখে প্ৰতি বছৰে আমি যি আয়োজন কৰিছোঁ, জাক জমকতাৰে আমি যি পালন কৰিছোঁ পুষ্ণা উৎসৱ, সেই পুষ্ণা উৎসৱ সম্পৰ্কে আমাৰ এটা আজি কমিটি গঠন হ'ব। লগতে আমি কেনেকৈ পুষ্ণা উৎসৱটো জাক জমকতাৰে কৰিম, আগতকৈ যাতে আৰু বেছি ভালকৈ কৰিব পাৰোঁ, সেই সম্পৰ্কে আলোচনা কৰিম। আৰু এই চেগতে আপোনালোকক জনাব বিচাৰিছোঁ যে চৰকাৰে যোৱা 4-4.5 বছৰত আমাক সদায় আশা দিছিল বা প্ৰতিশ্ৰুতি দিছিল, কিন্তু চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰিলে। সেই সম্পৰ্কেও আমি বিশদভাৱে আলোচনা কৰিলোঁ যে যদি এতিয়াও আমি আশাবাদী যে চৰকাৰে এতিয়াও যদি আমাক উন্নয়ন পৰিষদ দিয়ে, এতিয়াও যদি জৰীপ ঘোষণা কৰে, আমি
চৰকাৰক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিম। আৰু যদি চৰকাৰে আমাক কোনো ধৰণৰ আমাক নিদিয়ে, উন্নয়ন পৰিষদ নিদিয়ে বা আমাৰ কামখিনি যদি নকৰে, আগন্তুক নিৰ্বাচন যি বিধানসভা নিৰ্বাচন আছে, আমি গড়িয়ামুড়িয়া দেখি জাতীয় পৰিষদে আমি তীব্ৰ বিৰোধিতা কৰিম। লগতে আমাৰ গড়িয়ামুড়িয়া দেখি এলেকাত মানে চৰকাৰৰ আমি গড়িয়ামুড়িয়া দেখি এলেকাত আমি ৰাজনৈতিক নেতাক মানে নিষিদ্ধ কৰি দিম, এইখিনি কৈ দিলোঁ। আৰু আমি বাৰম্বাৰ আমি চৰকাৰৰ বিৰুদ্ধে চৰকাৰৰ ওচৰত আমি বাৰম্বাৰ আমি যোৱা সত্ত্বেও আমাক প্ৰতিশ্ৰুতি দিয়া সত্ত্বেও চৰকাৰে কিয় আমাক আমাৰ যি দাবী আছিল আমাক পালন কৰা নাই, এয়া বৰ আচৰিত কথা। গতিকে আমি এতিয়ালৈকে আমি তৎসত্ত্বেও আমি আশাবাদী হৈ আছোঁ যে চৰকাৰে আমাৰ দাবীখিনি পূৰণ কৰক। ইতিমধ্যে সম্পৰ্কে আমি ইয়াৰ আগতো স্থিতি স্পষ্ট কৰিছোঁ যে কমতাপুৰ অট'নমাছ কাউন্সিল সম্পৰ্কে আমি মানে ৱেলকামে জনাইছোঁ, আমি চৰকাৰক ধন্যবাদে জ্ঞাপন কৰিছোঁ যে কমতাপুৰ দিয়াৰ কাৰণে। কিন্তু আমি দাবী জনাইছিলোঁ এইটোৱে যে কমতাপুৰ এটা ৰাজ্য, গতিকে কমতাপুৰত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰে। গতিকে কমতাপুৰ এটা জনগোষ্ঠীক লৈ এটা কমতাপুৰ গঠন হ'ব নোৱাৰে। আমি চৰকাৰক বাৰম্বাৰ কৈছোঁ যে আমি চৰকাৰক জনাইছোঁ, আবেদন কৰিছোঁ, আমি মেমৰেণ্ডামো দিছোঁ যে চৰকাৰে কমতাপুৰত যি আমাৰ গড়িয়ামুড়িয়া দেখি যি জনগোষ্ঠী আছে, এই জনগোষ্ঠীৰ কাৰণে সুকীয়াকৈ আসন সংৰক্ষণ কৰক, নাথ যোগীৰ কাৰণে আসন সংৰক্ষণ কৰক, তাৰপিছত বেলেগ যে সূত্ৰধৰ আছে, কলিতা আছে, চবৰ কাৰণে আসন সংৰক্ষণ কৰক। বিলাসীপাৰাৰ পৰা ফৰজুদ্দিন আহমেদৰ প্ৰতিবেদন, কামৰূপা নিউজ।